everyone, welcome back to my channel, to my vlog. আৰু মই আজি আহিছো তাজ মহল আৰু তাজ মহলৰ মই আপোনালোকক দেখুৱাম কি আছে তেন্তে আহক ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভ কৰোঁ যিসকলে মোৰ প্ৰথম ভিডিঅ'কেইটা চাইছে অৰ্থাৎ ইয়াৰ আগৰ ভিডিঅ'কেইটা চাইছে তেওঁলোকে গম পাব যিহেতু মই দিল্লীত আছোঁ আৰু দিল্লী আহি যদি আমি তাজ মহল নাচাওঁ তেন্তেতো নহ'ব সেয়েহে মই আজি গৈ আছোঁ আগ্ৰা আৰু আগ্ৰা যিহেতু দিল্লীৰ পৰা আগ্ৰা দূৰ হয় সো আমি গৈ আছোঁ আগ্ৰালৈ যোৱাৰ ৰাজপথত যিবোৰ অলপ ক্লিপ আছে ভিডিঅ'বোৰ মই কৰি থৈছিলোঁ তাৰ পাছতে আগ্ৰালৈ যোৱাৰ সময়তে এডোখৰত এখন ধাবা আছে শিৱা ধাবা বুলি তাতে আমি চাহ তা খাইছিলোঁ যিহেতু আমি ৰাতিপুৱাই গৈছিলোঁ 5:30 বজাত আৰু তাৰ পাছত আমি যেহেতু কেইঘণ্টামান লাগে তাত যাওঁতে প্ৰায় 3 ঘণ্টামান লাগে আৰু সো আমি গৈ থকাৰ সময়ত মই ভাবিলোঁ অলপমান ভিডিঅ' কৰোঁ আপোনালোকক দেখুৱাবৰ বাবে সো গাইজ মই আহি পালোঁ তাজ মহল আৰু মই দেখাই আছোঁ আপোনালোকক তাজ মহলৰ আৰু এইফালে তাজ মহললৈ যোৱাৰ যিটো এন্ট্ৰি পইণ্ট আছে এইফালে আছে আৰু সাইডে বহুত দোকানবোৰ আছে ইয়াতে বহুত কিবি পোৱা যায় আৰু এইফালে এন্ট্ৰি পইণ্ট ইয়াতে চেকিং কৰা হয় কেবা ঠাইতো চেকিং কৰা হয় আৰু এই ধৰণে চেকিং হোৱাৰ পাছত আমি যিসমূহ আমাৰ পাৰ্স আছে সকলোবোৰ তাত চাই মেলি চেক কৰি কেনে আমাক এইদৰে যাবলৈ দিয়ে আৰু এয়া মেইন যোনটো এন্ট্ৰি পইণ্ট তাৰ পৰা ওলাই আহি এইবিলাক চাওক তাজ মহললৈ যোৱাৰ প্ৰথম যিখিনি ঠাই তাত এই ধৰণে আছে সকলোবোৰ বিৰাটেই ধুনীয়া যিসকলে আহিছে তেওঁলোকে দেখিছে কেনেকুৱা লাগি বিৰাট চাফা আৰু ধুনীয়াকৈ সেউজীয়া গছ-গছনিবোৰ আছে তাতে এই ধৰণে মহলবোৰ বিৰাট ধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে যেহেতু বহুত বছৰ আগতে এইবোৰ নিৰ্মাণ কৰা হৈছিল তাৰ পাছত দেখিবলৈ পোৱা যায় এতিয়াও ইয়াৰ যি পৰিৱেশ আৰু ইয়াত সোমাই গ'লে এটা বেলেগ ধৰণৰ ফিল আহে আৰু ফাইনেলি এয়াই হৈছে তাজ মহল আৰু যিহেতু তাজ মহলৰ যিমানেই ওচৰলৈ গৈ থকা যায় সিমানেই দেখিবলৈ ভাল লাগে আৰু বহুত বেছি মানুহ আহিছে বহুত বেছি ভিৰ আছিল নিশ্চয় দেখিবলৈ পাইছে কিমান চাৰিওফালে কেৱল মানুহ আৰু প্ৰত্যেক দিনাই এনেধৰণে মানুহ ইয়াত দেখিবলৈ পোৱা যায় कैसा लग रहा है भैया ताजमहल में आके बताओ हाँ आपको कैसा लगा भैया हाँ আৰু মই ফাইনেলি আহি পালোঁ তাজ মহলত আৰু ইমান ধুনীয়া কি কম মানে আপোনালোকে আহিব চাব পাৰিব যিমানে ওচৰত আহিছোঁ তাজ মহলৰ ইমানেই ধুনীয়া ইমান চাইনিং কৰি আছে ভালে আছে মা আৰু মই দেখাইছোঁ পাছফালে যে আছে মা কেনেকুৱা লাগিছে তাজ মহলত আহি বহুত মজা যিহেতু সকলোৱে জানেই শাহজাহানে মমতাজৰ কাৰণে বনাইছিল তাজমহল আৰু দেখিবলৈ ইমানেই ভাল লাগিছে ওচৰলৈ গ'লে গম পায় যে মাৰ্বল পাথৰেৰে যিহেতু নিৰ্মাণ কৰা হৈছিল ইয়াৰ এতিয়াও ইমান ধুনীয়া হৈ আছে মানে ইমান দিনৰ পুৰণি হ'লেও ইমান ধুনীয়া হৈ আছে আৰু আপোনালোকে আহিব চাব বিৰাট ভাল লাগে আৰু ইফালে যে আছে ছাইডত আছে দুটাকৈ মছজিদ বুলি কৈছে দুইটা মছজিদ হয় ছাইডতে আৰু এফালে ইয়া দেখিবলৈ পোৱা গৈছে মই ওচৰৰ পৰা অকণমান ট্ৰাই কৰিছোঁ যাতে ধুনীয়াকৈ ইয়াৰ যিটো কালাৰ হয় যিহেতু ইয়াৰ মাৰ্বল পাথৰটো কেনেধৰণে ইয়াত সজোৱা হৈছে সেইটো দেখাবলৈ অলপ ট্ৰাই কৰিছোঁ এইটো মছজিদ হয় আৰু এইফালে চাওক যিহেতু বহুত বেছি মানুহ আহে ইয়াতে আৰু আমি যিহেতু চাবলৈ গৈছিলোঁ তাজমহল আৰু দেখিবলৈ পোৱা গৈছে বিৰাট ভাল লাগিছে আৰু বহুত ভাল লাগিল মোৰ গৈ আপোনালোকেও যাব চাব তাজমহল আৰু তাজমহলৰ ছাইডতে এইখন দেখিবলৈ পোৱা গৈছে এইখন হৈছে যমুনা নদী আৰু যিহেতু তাজমহলৰ ছাইডতে যমুনা নদীখন আছে আৰু দেখিবলৈ সেইকাৰণে বহুত বেছি হাৱা মাৰি থাকে একদম দেখিবলৈ পোৱা গৈছে বহুত ধুনীয়াকৈ বতাহ মাৰি আছে আৰু লগতে যিহেতু যমুনা নদীখন ছাইডতে আছে অকণমান দুৰ্গন্ধ এটা ওলাই এইডোখৰ ঠাইত যিসকলে গৈছে তেওঁলোকে নিশ্চয় গম পাব সো গাইজ আজিৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে নিশ্চয় জনাবলৈ নাপাহৰিব যদিহে ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যিসকল নতুনকৈ আহিছে মোৰ চেনেললৈ তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ ফৰ ৱাটছিং